পুৱাই চাহ জলপান খাই আপোনালোকৰ ওচৰত হেল্ল' গাইজ মই কাৰিশ্মা পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আন এটা ভিডিঅ' লৈ এইখিনি হৈছে মই ধনিয়া সিঁচিম বাবে তাকে পানী অলপমান ছটিয়াবলৈ আহিলোঁ আৰু আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ মই ক'ত সিঁচিছোঁ আৰু পাচলি মই হেৰি কৰিছোঁ তেতিয়া আপোনালোকক গোটেইখিনি দেখাই যাম আৰু এয়া আহি গ'লোঁ অলপ পানী মই ছটিয়াই কৰি দিলোঁ আৰু তাৰ পাছতে আহিলোঁ মই ডাঙৰ কাম এটাত এইটো দেখিছে নৱৰত্ন আমাৰ মাহী আহিছে তাকে মাহীক বোলে অলপ মালিচ কৰি দিব লাগে টিচাৰ হয় ন মোৰ মাহী মাথা বিষ বহুত তাকে মই ভাবিছোঁ অকণমান মাছাজেই কৰি দিওঁ নেকি তাকে অলপমান মাছাজ কৰি দিলোঁ মই অকণমান ৰিলেক্স ফিল কৰিছে তাকে অলপমান কৰি মেলি দি আহিয়ে ক'লে বৰ ভাল লাগিলে মাছাজটো তাকে অলপমান মাছাজ কৰিছোঁ মই ভাবিছোঁ এই জবটো নতুনকৈ মই সোমায়ে লওঁ নেকি যিহেতু মই বেকাৰ সন্তাস ছেক্ৰেটাৰী হৈ আছোঁ ভাবিছোঁ এইটোকে লওঁ আৰু দিয়কচোন ভাল লাগিব এনে বহি টকাত পিছে আবেলি হৈ পৰিলে অলপমান বজাৰ কৰিবলৈ গ'লোঁ বজাৰ মানে এটা কেক বনাওঁ আৰু অকণমান কিবা কিবি আনিছোঁ গুডে বিস্কুট এটা আনিছোঁ তাৰপাছত আনিছোঁ আপোনাৰ বেকিং পাউডাৰ কণী আৰু অলপমান চকলেট কিহৰ কাৰণে আনিছোঁ আপোনালোকক জনাই আছোঁ দেখুওৱা মানে ভিডিঅ'টো শেষলৈকে চাব লাগিব এতিয়া আহিছোঁ মই চকলেটখিনি হাতত লৈ মোৰ ফুল গছজোপাৰ ওচৰলৈ ডিয়াৰ এক্স লোৱা নিজে হাতে ৰোৱা গছজোপাৰ পৰা তোমালৈ বুলি কাটিলোঁ লোৱা আকৌ নোলোৱা কিয় এনিৱেজ পাৰ্ট অফ জ'ক আছিলে এইটো আছিলে আমাৰ এজনী বাৰ্থডে গাৰ্লৰ কাৰণে যিটো মই নিজৰ হাতেৰে ৰোৱা গছজোপাৰ পৰা বাট এটা কথা বেয়া লাগিলে ফুল কাটিলোঁ বাট কি হ'ল কলি থাকিলে মই নেদেখিলোঁ আই এম ৰিয়েলি চৰি ফুলজোপা তাকে কাটি তাইক মানে গিফ্টটো দিবলৈ গ'লোঁ আৰু তাই মানে কি মানে ফিল কৰে তাকে আপোনালোকক দেখাম এই আমাৰ বাৰ্থডে গাৰ্ল হাঁহি ক'ব নোৱাৰা হৈছে ভিডিঅ'ত আহিবলৈ বিচৰা নাছিলে বাট মই ভিডিঅ'লৈ তাইক লৈয়ে আহিলোঁ তাকে বাৰ্থডে উইচ কৰি ঘৰলৈ উভতিলোঁ বাট এইজনী কোন হয় আপোনাক জনাবলৈ পাহৰিলোঁ মোৰ জিগৰি দোষ্ট বেষ্ট ফ্ৰেণ্ডৰ ভণ্টি তাকে মই গিফ্টটো দি ঘৰলৈ বুলি উভতিলোঁ হ'ব বাৰু ভাল লাগিছে আকৌ লাইক কথাটো আধৰুৱা হৈ থাকিল পিছে ময়ে কৈ দিছোঁ যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো একদম ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব পিছে ৰাতি হৈ পৰিছিলে পাপাই আনিলে এগালমান মাছ সেইখিনি বাছি কৰি দিছোঁ ভাবিছোঁ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ যদি ভাল লাগে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আজিলৈ মানে বাই